হাই গাইজ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মানে হ'ব মোৰ দিনটোত কি হয়, কি নহয়, কি খাওঁ, কি নাখাওঁ, সকলোখিনি আপোনালোকৰ আগত মই দেখুৱাই দিম। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উঠিয়ে লৈ লৈছোঁ এক পেকেট হৰলিক্স খাবৰ কাৰণে আৰু এটা বৰফি আৰু গিলাচত গৰম পানী দিম, হৰলিক্সটো মানে দি দিম, গুলি পেলাই আৰু ধুনীয়াকৈ খাম। চাহ নাখালেও হ'ব আৰু। মাইক আহি গ'ল। ভিডিঅ' কৰি জচা ওলাই লগ মাৰিব এতিয়া। বাইক গ'লো ডিলাৰ আহি ৰখাব পোৱা নাই, নামিলেই। সি মানে এতিয়া গুৱাহাটী যাবগৈ। সি মানে মোৰ লগৰটো এতিয়া গুৱাহাটী যাবগৈ যিহেতু, আৰু তাক গাড়ীত উঠাই মানে মই বাহিৰে বাহিৰে ঘৰ যামগৈ। যিহেতু চিনি নাপায় ভালকৈ, সেইটো কাৰণে সি কৈছে মোক গাড়ীত উঠাই পিনি আপুনি যাবগৈ। মানে গাড়ীত উঠাম আৰু মই যামগৈ, সেইটো চাই থাকক একেলগে। ল'ৰাটো পূৰা যাবৰ কাৰণে ৰেডি হৈ গ'ল, একদম পূৰা একদম হিৰ' লাগিছে দেই, পূৰা হিৰ' লাগিছে। আৰু মই যাম এতিয়া ইয়াক বাছত উঠাই একদম বাহিৰে বাহিৰে ঘৰ, একদম তাক একদম গাড়ীত উঠিয়াই আহি মই ঘৰত পাই গ'লোহি। আৰু তাত ভিডিঅ' কৰিব নহ'লে, কাৰণ এখন গাড়ী লাষ্ট আছিলে। পটাপট একদম দৌৰি গৈ পিনি গাড়ীত উঠিলে আৰু সি বোলে একদম বাই বাই বুলি কৈ পিনি গ'লগৈ। আৰু বেয়াও লাগিছে। আৰু এতিয়াও মই ফোন কৰিছোঁ, ঘৰ পালিনে নাই পোৱা, অলপ আগত বোকাখাট পাৰ হৈছোঁ বুলি কৈছে। অকণমান দেৰিকৈ এবাৰ কৰি চাব লাগিব ক'ত পাইছেগৈ। যিহেতু ঘৰ নোপোৱালৈকে এইটো লগৰ হয়, ভাল নালাগে। আৰু ওচৰত পাতি আছে আমাৰ কালী পূজা, মানে তো ধুনীয়াকৈ মাতটো আহি আছে। ইয়াত উঠিছেনে গম নাপাওঁ বাৰু, মই শুনি আছোঁ ধুনীয়াকৈ। আৰু মায়ে বনাই আছে খুৰমা, চাওক ভিডিঅ'টো। এই ওচৰৰ মানে মানুহ এঘৰত কালী পূজা পাতিছে, সেয়েহে ইয়াত বজাই আছে। আৰু কিমান যে ভাল লাগে এনেকৈ বজাই থাকিলে। এই চাওক কিমান ধুনীয়া ধুনীয়া খুৰমা একদম ঘৰতে বনাইছে আমাৰ মা, একদম এয়া কাৰিকৰ। ধুনীয়া আছে, মই খাই চাইছোঁ, একদম মজা আছে।